Hello everyone, নমস্কাৰ সকলোকে মোৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কোনোবাই যদি মোক আজি প্ৰথমবাৰ দেখিছে তেনেহ'লে নমস্কাৰ, মই জেৰিফা গগৈ। মই ডিব্ৰুগড়ৰ জীয়ৰী আৰু বৰ্তমান মই আছোঁ গুৱাহাটীত। তো আজি হ'ল জানুৱাৰী 2 তাৰিখ, সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। বছৰটোৰ 1 তাৰিখটো ভালদৰে ৱেষ্ট কৰাৰ পিছত মই ভাবিছোঁ যে আজিহে ব্লগটো বনাওঁ আৰু মই আজি মন্দিৰ যাব ওলাইছোঁ। 31st বুলি খানা খালোঁ, কিন্তু 1 তাৰিখে যিহেতু বৃহস্পতিবাৰ আছিলে, মোৰ ফ্ৰেণ্ডছ বহুতে মানে মাংস নাখায়, সেইকাৰণে 1 তাৰিখৰ দিনাখন একো কৰা নহ'ল আৰু একদম মানে ধুনীয়াকৈ ৱেষ্ট কৰিলোঁ, শুলোঁ। তাৰপিছতে কি কৰিলোঁ, এলাহে থাকিলোঁ আৰু কাকো ইছ্যু কৰা নহ'ল নিউ ইয়েৰ। তো মোৰ কাৰণে আজি এই বছৰৰ প্ৰথমটো দিন 2 তাৰিখটোৱে, আৰু সেইকাৰণে এতিয়া মই ওলাইছোঁ মন্দিৰলৈ যাবলৈ। মানে ৰাতি শুই উঠিছোঁ জাষ্ট, মই ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ আৰু। তো এতিয়া মোৰ বিছনা ঠিক কৰিব আছে, তাৰপিছতে গা ধুম আৰু লগে লগে যাম মন্দিৰ। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ আৰু কিবাকিবি, আৰু বছৰৰ প্ৰথমটো ভিডিঅ' বুলি বনাওঁ, কাৰণ মোৰ কাৰণে আজিয়ে বছৰৰ প্ৰথমটো দিন হৈছে। কালি দিনটো মানে সঁচাকৈ কৈছোঁ বহুত ধুনীয়াকৈ ৱেষ্ট কৰিলোঁ মই। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ইফালে মন্দিৰলৈ আহিলোঁ, এয়া মন্দিৰ, আৰু আমি ৰৈ আছোঁ, মানে আমাৰ শ্যামলো আহিছে। এফালে দোকানৰ ওচৰতে ৰৈ আছোঁ, ধূপ চাকি চব ল'লোঁ, বাট শলিতা নাছিলে। তো দোকানৰ আণ্টিগৰাকীয়ে ঘৰলৈ গৈছে শলিতা আনিবলৈ, চ' আমি দুটা ৰৈ আছোঁ। আৰু এয়া মন্দিৰৰ পৰা মই ধূপ চাকি জ্বলাই মেলি ওলাই আহিলোঁ, আৰু মন্দিৰভাগ হৈছে গণেশ মন্দিৰ। মই য'ত থাকোঁ তাৰ ওচৰতে আছে, এতিয়া খোজকাঢ়ি সেইকাৰণে মই উভতি গৈ আছোঁ। মন্দিৰৰ পৰা আহি পাই এতিয়া মই একদম ৰ'দত বহিছোঁহি চাদৰ ওপৰত। মানে বহুত গা বেয়া মানে কি, মূৰৰ বিষ, চৰ্দি, কাহ চব হৈ আছিলে, আৰু কাহটো অলপ ভাল পালোঁ, হ'লেও কাহ অলপ আহি আছে, আৰু চৰ্দিটোও অলপমান কমিলে। কিন্তু মন্দিৰলৈ যাম বুলি চুলি ধুই দিলোঁ, আৰু এতিয়া ইমান বেছি মূৰৰ বিষ। মই বোলো ব্লগটো বনাইছোঁ যেতিয়া আৰু ভিডিঅ' কৰোঁৱে আৰু অলপমান সহ্য কৰি হ'লেও। আৰু এতিয়া ভাবিছোঁ মই আপোনালোকক মানে কিবা এটা দেখাওঁ, মানে মই চাদত বহিয়ে দেখাম আৰু। সেইটো হৈছে এয়া আমাৰ আংকলৰ ফুলনি, ইমান ধুনীয়াকৈ কৰিছে নহয়, আৰু মই উঠি যাবই লাগিব। আৰু ইয়াতে মই জুই ফুৱাইছিলোঁ, আৰু 31st খানাও ইয়াতে জুই ফুৱাই খাইছিলোঁ। এয়া আংকলৰ ফুলনি। কেমেৰাটো যে এনেও বেয়া, আৰু কিবা এটা হ'ল। এয়া তাৰপিছতে এইফালে খেতি কৰিছে আংকলে, বেঙেনা, বিলাহী, এইফালে আছে আৰু কিবা কিবি। এইটো চাইডে এইফালে নাযাওঁগৈ আৰু। ফুলখিনিহে ইমান ভাল লাগিছে, ইমান ধুনীয়া। গাইজ, মোৰ মানে মূৰটো ইমানেই বিষাইছে, আৰু ৰ'দত বহি ভাল লাগিছে। বতৰটো যিহেতু ঠাণ্ডাও ন, সেইকাৰণে মানে মোৰ ৰুমলৈ যাবলৈকে মন যোৱা নাই। আৰু এতিয়া মই মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, তো এতিয়া এইটো মই ব্ৰেকফাষ্টেই ক'ম নে লাঞ্চেই ক'ম নাজানো, আৰু মুঠতে খাবলৈ লৈছোঁ, আৰু চাদৰ ওপৰতে খাবলৈ লৈছোঁ। আজিৰ খানা দেখিছে নহয় গাইজ, মই কিমান এলেহুৱা। মোৰ নিচিনা বাৰু কোন আছা এনেকুৱা। আৰু যি কি নহওক, মই একদম এতিয়া বেমাৰী হৈ আছোঁ, তো জল্দি খাই লওঁ। খানাটো খাই মেলি ৰুমত গ'লোগৈ, আৰু গৈ মেলি অলপমান কিবা কিবি কাম আছিলে কৰিলোঁ, সেয়া ভিডিঅ' কৰা নহ'ল।
আৰু এতিয়া আহিছোঁ ছাদত, মানে কাপোৰ নিবলৈও আছে। আৰু আদা মই শুকাইছিলোঁ, তাকে চকলেট খাই নিব আহিছোঁ। মই মানে এই আগতে যে খাবলৈ পায়, মানে পেকেটত পায় খাবলৈ পায় ওলাইছে। মই স্কুলত থকাৰ টাইমতে এতিয়া যেনেকৈ আমলখিৰ মানে পেকেটটো পায় ন, শুকান আমলখিৰ, তেনেকৈ মানে আদাৰ পেকেট পাইছিলে। নামটো মই পাহৰি থাকিলোঁ। আৰু সেইটো মানে মই খাই বহুত ভাল পাইছিলোঁ। তো এবাৰ মানে মই বনাব ট্ৰাই কৰিছিলোঁ নিমখ দি মেলি, কিন্তু নবনিলে মানে কি, মই নেজানিলোঁ ভালকৈ বনাবলৈ। আৰু অকল নিমখ মানে আদাটো কাটি মেলি নিমখত দি মেলি অলপমান শুকুৱাই দিছিলোঁ। খায়ে পেলালোঁ বাৰু, নষ্ট নহ'ল, বাট মানে নবনিলে আৰু। তো এতিয়া মানে অকণমান চাৰ্চ কৰি মেলি ইউটিউবতো চালোঁ, তেনেকৈ মানে হেৰি কৰি আজি মানে এতিয়া অলপমান বনাই চাইছোঁ। বেছি বনোৱা নাই, অকণমান এক্সপেৰিমেণ্ট। যদিহে ভাল হয় তেতিয়া আকৌ বনাম মানে সৰহকৈ। এতিয়া মানে অলপমানহে বনাই চাইছোঁ। বনাই থাকোঁতে মানে ভিডিঅ' কৰা নহ'ল, পাহৰিয়ে থাকিলোঁ মই। A few moments later. গাইজ, এতিয়া বাজিছে 9:30 আৰু মই বনাই আছোঁ খানা। গতিকে বোলো আপোনালোকক অকণমান দেখাওঁ ভিডিঅ'টো, যিহেতু বনাই আছোঁ, গতিকে এতিয়া কি বনাইছোঁ তাকো দেখাই দিওঁ আপোনালোকক, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। এইফালে বনাই আছোঁ বিলাহী পোৰা, মানে গেছতে পুৰি দিছোঁ। আৰু আজি ছাদত জুই ধৰিব মন নগ'ল, আৰু লগতে নহৰু দি দিছোঁ। বিলাহী পোৰাৰ লগত নহৰু দিয়া খাই ভাল লাগে। আৰু এইফালে বনাই আছোঁ এয়া আলু। অ'কে গাইজ, মোৰ খানা বনাই মেলি হৈ গ'ল, আৰু ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ। তাৰ আগতে মই আজিৰ থালিখন আপোনালোকক দেখাই লওঁ ৰ'ব। এয়া হ'ল আজিৰ থালি। এয়া আলু ভাজি বনাইছিলোঁ যে, লগতে তিয়ঁহ, অলপমান বিলাহী চাটনি, আৰু আছে মানে কাঁহীত অলপ লৈছোঁ আৰু লগতে এয়া দালি মিক্স, মানে মগুমাহ, তাৰপিছতে ফুলকবি আৰু দালি আৰু বিলাহী, এনেকৈ মিক্স মানে আৰু এয়া আজিৰ থালি।